নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আগৰ ভিডিঅ' কেইটাত মই আপোনালোকৰ লগত দক্ষিণ আৰু পশ্চিমমুখী ঘৰৰ বাস্তুৰ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত পূবমুখী ঘৰৰ বাস্তুৰ সম্পৰ্কে আৰু পূব দিশৰ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল, পূব দিশৰ অধিপতি অৰ্থাৎ দিকপাল হৈছে ইন্দ্ৰ, যাক আমি দেৱৰাজ বুলিও কওঁ, অৰ্থাৎ দেৱতাৰ ৰজা ইন্দ্ৰ হৈছে পূব দিশৰ দিকপাল আৰু সেই দিশৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। পূব দিশ এটা অতিকে পজিটিভ দিশ বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে, কিয়নো পূব দিশক প্ৰস্পাৰিটি অৰ্থাৎ সমৃদ্ধি, গ্ৰ'থ অৰ্থাৎ উন্নতি, লগতে আপোনাৰ কানেকশ্যনৰ দিশ বুলি কৈছে, এছ'চিয়েশ্যনৰ দিশ বুলি কৈছে আৰু আপোনাৰ পাব্লিক ইমেজৰ দিশ বুলিও কৈছে। সেইবাবে পূব দিশটো অতিকে এটা গুৰুত্বপূৰ্ণ দিশ। দেৱতাৰ ৰজা ইন্দ্ৰ পূব দিশৰ দিকপাল হোৱা হেতুকে এই দিশটোক গভৰ্ণমেণ্টৰ দিশ বুলিও কোৱা হয়, অৰ্থাৎ চৰকাৰৰ দিশ বুলিও কোৱা হয়, কিয়নো দেৱৰাজ ইন্দ্ৰ হৈছে স্বৰ্গৰ তথা দেৱতাসকলৰ ৰজা। সেইবাবে সেই দিশটোক গভৰ্ণমেণ্টৰ লগতো ৰিলেট কৰি চোৱা যায়। তাৰোপৰি সেই দিশটো হৈছে সূৰ্য উদয়ৰ দিশ। সূৰ্য হৈছে আমাৰ সৌৰজগতৰ প্ৰাণকেন্দ্ৰ, অৰ্থাৎ সকলো এনাৰ্জি উৎস আমি সূৰ্যৰ বুলি জানো। সেইবাবে সেই দিশটো আমাৰ দেহাৰ হওক, আমাৰ পৃথিৱীৰ হওক, আমাৰ সৌৰজগতৰ যিমান এনাৰ্জি আছে সকলো উৎস সূৰ্য দেৱতাকে বুলি ধৰা হয়। গতিকে সেই দিশটো সেইবাবে অতিকে গুৰুত্বপূৰ্ণ আৰু অতিকে পজিটিভ দিশ বুলি ধৰা হয়। বন্ধুসকল, মই আগতেও কৈছোঁ যে অষ্টলক্ষ্মী যেনেকৈ 8টা দিশত বাস কৰে, ঠিক তেনেকৈ পূব দিশৰ যিগৰাকী লক্ষ্মী বাস কৰে সেইগৰাকী লক্ষ্মীৰ নাম হৈছে বিজয়লক্ষ্মী বা ঐশ্বৰ্য লক্ষ্মী। গতিকে সেই দিশত আপোনাক বিজয় অৰ্থাৎ সকলো ক্ষেত্ৰত আপোনাক বিজয় সাব্যস্ত কৰাত পূব দিশৰ এনাৰ্জি আপোনাক সহায় কৰে, আপোনাৰ বিজয়ৰ ক্ষেত্ৰত, আপোনাৰ উন্নতিৰ ক্ষেত্ৰত। সেইবাবে পূব দিশটোক ঠিক কৰি ৰখাটো অতিকে জৰুৰী। পূব দিশত কি কি ৰাখিব নালাগে? পূব দিশত ভুলতো কেতিয়াও আপুনি টয়লেট নবনাব। পূব দিশত কেতিয়াও ষ্টাৰকেছো নবনাব, অৰ্থাৎ চিৰি নিৰ্মাণ নকৰিব। যিমান পাৰে পূব দিশটোক পাতল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে, যাতে আমি ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হয় তাৰ যি পজিটিভ কিৰণ থাকে, ৰশ্মি থাকে, সেইখিনি যাতে আমি গ্ৰহণ কৰিব পাৰোঁ। সেইবাবে সেইফালে বাউণ্ডেৰী ৱাল দিলেও অলপ চাপৰ কৰি দিব লাগে। তাৰোপৰি সেইফালে গছ গছনি ৰুলেও সদায় চাপৰ জাতীয় গছে ল'ব লাগে। তাত আপুনি ফুলনি নিৰ্মাণো কৰিব পাৰে। পূব দিশটো বাগিচা নিৰ্মাণৰ বা চোতালৰ কাৰণে ভাল বুলি গণ্য কৰা হয়। তাৰোপৰি পূব দিশটোত কেতিয়াও আপুনি ভুলতো ষ্ট'ৰ ৰুম নবনাব বা ভঁৰালো নবনাব। পূব দিশটো যিমান পাৰে লাইট ৰাখিবলৈ যত্ন কৰিব। বন্ধুসকল, পূব দিশৰ ৰং হৈছে সেউজীয়া আৰু পূব দিশ বায়ু তত্ত্বৰ অন্তৰ্গত। সেইবাবে আৰু তাৰ শ্বেপ হৈছে ৰেক্টেংগল অৰ্থাৎ আয়তাকাৰ। পূব দিশৰ ধাতু হৈছে ষ্টেইনলেছ ষ্টীল। গতিকে যদি সেইফালে কোনোবা টয়লেট থাকে বা আপোনাৰ চেপ্টিক টেংক থাকে ইত্যাদিবিলাক ব্লক কৰিবৰ কাৰণে, বা আপোনাৰ যদি নিগেটিভ এণ্ট্ৰেঞ্চো থাকে, তেন্তে তাক ব্লক কৰিবৰ বাবে আমি ষ্টেইনলেছ ষ্টীল বা ষ্ট্ৰিপ ইউজ কৰি আমি তাক ব্লক কৰিব পাৰোঁ। বন্ধুসকল, আহক এতিয়া মই আপোনালোকক নিজ হাতেৰে পূবমুখী ঘৰৰ এটা নক্সা, এটা চিম্পুল নক্সাৰ লগতে কোন দিশত কি কি ৰুম বনাব লাগে সেই বিষয়ে আপোনালোকক জনাওঁ। আহক তেতিয়াহ'লে বন্ধুসকল, আমি নক্সাটো ভালদৰে চাই লওঁ। ধৰি লওক এখন পূবমুখী ঘৰৰ নক্সা। আমি মধ্যস্থানৰ পৰা ইয়াৰ ডিগ্ৰী ল'লোঁ, 90 ডিগ্ৰী ল'লোঁ। 90 ডিগ্ৰীক পূব বুলি ধৰা হয়। এতিয়া ইয়াত যদি বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰে, সদায় এটা কথা মন কৰিব, এইফালে বাউণ্ডেৰী ৱালটো অকণ চাপৰকৈ মাৰিব আৰু পশ্চিমৰ ফালে অলপ ওখকৈ মাৰিব লাগে। আৰু দক্ষিণ দিশটো অকণ ওখ হ'ব লাগে, উত্তৰ দিশটো অলপ চাপৰ হ'ব লাগে। ইয়াত যদি আমি এতিয়া সন্মুখৰ ভাগটোক আমি 8 ভাগত ভাগ কৰোঁ। ধৰি লওক 80 ফুট আছিলে, ইয়াত 80 ফুট আছিলে, ইয়াত আমি যেতিয়া 8 ভাগ কৰিম 10 ফুটকৈ পৰিলে, তেতিয়া আমাৰ ইয়াৰ পৰা প্ৰথম পদটো এৰি দ্বিতীয় পদটো এৰি তৃতীয় বা চতুৰ্থ পদত আমি আমাৰ ইয়াত মেইন গেটখন স্থাপন কৰিব লাগে। ঠিক তেনেকৈ ইয়াৰ নৰ্থ ইষ্টৰ ফালে আপুনি পূজা ৰুম বনাব পাৰে আৰু আপুনি ইয়াক ষ্টাডি ৰুম হিচাপেও ইউজ কৰিব পাৰে। এইখন হ'ব বাৰান্দা। চাউথ ইষ্টৰ ফালে আপুনি কিটচেন নিৰ্মাণ কৰিব লাগে।
দক্ষিণৰ এই ৰুমটো আপুনি বেডৰুম হিচাপে ইউজ কৰিব পাৰে। সাউথ ৱেষ্টৰ এই মাষ্টাৰ বেডৰুম হিচাপে ইউজ কৰিব লাগে। ঠিক তেনেকৈ এইফালে আপোনাৰ উত্তৰ দিশৰ ৰুমটোক আমি চিলড্ৰেন ৰুম হিচাপে চিলড্ৰেন বেডৰুম ইউজ কৰিব পাৰে। নৰ্থ ৱেষ্টৰ ৰুমটো ষ্ট'ৰ ৰুম হিচাপে ইউজ কৰিব পাৰে, নহ'লে আপুনি ইয়াক গেষ্ট ৰুম হিচাপেও ইউজ কৰিব পাৰে। এইফালে আপোনাৰ হল হ'ব লিভিং ৰুম প্লাছ ৱাটাৰ চ'ৰ্চটো সদায় পূবৰ পৰা উত্তৰৰ ভিতৰত বনাব লাগে। গতিকে এইফালে আপোনাৰ কুঁৱা, টিউবৱেল, পুখুৰী, ফিল্টাৰ বা পানীৰ উৎস এইফালে আপোনাৰ থাকিব লাগে। আৰু আপোনাৰ টয়লেটটো আপুনি নৰ্থ ৱেষ্টৰ ফালে নিৰ্মাণ কৰিব লাগে। নৰ্থ ৱেষ্টত নহয়, নৰ্থ ৱেষ্টৰ অকণমান এইফালে আৰু এটা দিশ পোৱা যায়, যাক কোৱা হয় WNW। তাত আপুনি টয়লেটটো নিৰ্মাণ কৰিব পাৰে। অভাৰহেড ৱাটাৰ টেংকটো সদায় পশ্চিম দিশত স্থাপন কৰিব লাগে। ঠিক তেনেকৈ আপুনি কাৰ প'ৰ্চটো সদায় চাউথ ইষ্টৰ ফালে বা গেৰেজটো আপুনি চাউথ ইষ্টৰ ফালে বনাব পাৰে। আৰু আপোনাৰ মন্দিৰ যদি আপুনি প্লটটোৰ ভিতৰত নিৰ্মাণ কৰিব বিচাৰে, নৰ্থ ইষ্টৰ ফালে আপুনি বনাব পাৰে। আৰু যদি আপুনি গাৰ্ডেন নিৰ্মাণ কৰে, ইয়াতে আপুনি গাৰ্ডেন নিৰ্মাণ কৰিব। পূব দিশটো গাৰ্ডেন বনাবৰ কাৰণে সৰ্বোত্তম বুলি ধৰা হয়। বন্ধুসকল, এটা কথা সদায় মন কৰিব লাগে যে কি পানী যদি আপোনাৰ বৰষুণৰ পানী যোৱাৰ পথটো সদায় উত্তৰৰ ফালে হ'ব লাগে, নহ'লে ৱেষ্টৰ ফালে যাব। দক্ষিণৰ ফালে কোনো ধৰণৰ ৱাটাৰ চ'ৰ্চ থাকিব নালাগে। দক্ষিণৰ দিশটোত পাৰিলে ওখকৈ ৰাখিব, তাত গছ গছনি নিৰ্মাণ কৰি ৰাখিব পাৰিলে বেছি ভাল। আৰু ইয়াৰ মেইন ডোৰখনো ঠিক তেনেকৈ আপুনি চেক কৰি লোৱাটো ভাল। বন্ধুসকল, আমি ইয়াত ডিগ্ৰী লওঁতে মধ্যস্থানৰ পৰা ডিগ্ৰী লওঁতে 90 ডিগ্ৰী ওলাইছে। গতিকে আমি সেইটো হিচাপতে আমি চিম্পুল বাস্তু প্লেনটো আমি বনাইছোঁ। যদি ইয়াত 70 ডিগ্ৰী ওলালে, তেতিয়া আমাৰ 90 ডিগ্ৰীটো ইমানমান ওলালে, অৰ্থাৎ বাকীখিনি দিশো এনেকৈ চেঞ্জ হৈ গুচি গ'ল। সেইবাবে এইটো অকল যিটো পাৰফেক্টলি পূবমুখী ঘৰ, সেই দৃষ্টিকোণৰ পৰা এইটো আমি চিম্পুল বাস্তু প্লেনৰ ঘৰ বনোৱা হৈছে। যদি ইয়াত 70 ডিগ্ৰী ওলায় বা আপোনাৰ 40 ডিগ্ৰী ওলায়, তেতিয়াহ'লে ইয়াৰ দিশবিলাকো বেলেগ বেলেগ ধৰণে চেঞ্জ হৈ যাব, আৰু ঠিক তেনেকৈ ইয়াক এডজাষ্ট কৰি আমি ঘৰ নিৰ্মাণ কৰিব লগা হ'ব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে প্লেনটো ভালদৰে বুজি পাইছে যে সদায় নৰ্থ ইষ্টৰ ফালে পূজা ৰুম, কিটচেন সদায় চাউথ ইষ্টত, বেডৰুম সদায় চাউথত নহ'লে নৰ্থত, নৰ্থ ৱেষ্টত ষ্ট'ৰ ৰুম নহ'লে গেষ্ট ৰুম, আৰু চাউথ ৱেষ্টত সদায় মাষ্টাৰ বেডৰুম বনালে আপোনাৰ ঘৰৰ কাৰণে ভাল। বাকী প্লটটোৰ কথাটো মই আপোনালোকক ক'লোৱে যে মন্দিৰ নিৰ্মাণ কৰি নৰ্থ ইষ্টৰ ছাইডে পানী ৰাখিবৰ কাৰণে বা পানীৰ বৰিং হওক, কুঁৱা হওক, টিউবৱেল হওক, পুখুৰী হওক বা আপোনাৰ দমকল স্থাপন কৰিবৰ কাৰণে উত্তৰ দিশৰ ফালে স্থাপন কৰিব লাগে। টয়লেটটো নৰ্থ ইষ্টৰ কোণাৰ পৰা অকণমান পশ্চিমৰ ফালে, যাক কোৱা হয় WNW, তাতে স্থাপন কৰিব লাগে। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে চাগে। ধন্যবাদ। বন্ধুসকল, আশা কৰোঁ আপোনালোকে পূব দিশৰ সম্পৰ্কে আৰু পূব দিশত কি কি থাকিব লাগে, কি কি থাকিব নালাগে, আৰু পূবমুখী ঘৰৰ বাস্তুৰ সম্পৰ্কে বহু কথা জানিব পাৰিছে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।